Welcome to my channel Equavi Tezpur. আজি মই আহি উপস্থিত হৈছোঁ তেজপুৰ কুমাৰগাঁও ডি ষ্টকৰ ওচৰত। ডি ষ্টকৰ এখন ৰিটেইল ষ্ট'ৰ হয়, তেওঁলোকে বস্তুবিলাক হ'লচেলত দিয়া হয়। মেক্সিমাম সোমাই আমি দেখা পাইছোঁ ইয়াতে বাহিৰতে আছে, দেখা পাইছে বাজিছ কিছুমান আছে, কেজেছ। আমি বলকচোন ভিতৰলৈ সোমাই যাওঁ ডি ষ্টকৰ। আহিছোঁ ডি ষ্টক চলিউশ্যনৰ ভিতৰলৈ, ডি ষ্টক পেট কেয়াৰ। ইয়াতে অ'নাৰ হিমাংশু দা বৰ্তমান কিবা কামত বাহিৰলৈ ওলাই গৈছে। তেওঁৰ ভাইটি আছে, মই ভাইটিৰ ফালে মাইকটো আগবঢ়াই দিছোঁ। নমস্কাৰ, আপোনাক ডি ষ্টকছ এণ্ড পেটছ কেয়াৰ স্বাগতম জনাইছোঁ। আজি অহাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাকো বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে। আমাৰ ইয়াত গোটেইখিনি টেংক ফিছ এভেইলেবল আছে, ডগ ফুড, ডগছ ফিছ, ৱাটাৰ টেংক, গোটেইখিনি আমাৰ ফিল্টাৰ, ডগ ফুড গোটেইখিনি আমাৰ ইয়াত এভেইলেবল আছে, দেখিবলৈ পাইছে সুবিধা। ইয়াৰ লগতে আমি গোটেইখিনি হ'লচেল এণ্ড ৰিটেইল গোটেইখিনি কৰা হয় আমাৰ লগত। দুইটা হেৰিয়তে কৰে, হ'লচেল আৰু ৰিটেইল। আৰু আপোনালোকে হোম ডেলিভাৰী আমি দিওঁ যিকোনো জেগাত। আমি কোৱাণ্টিটি অনুযায়ী তাত হোম ডেলিভাৰী দিয়া হয়, যিকোনো কোৱাণ্টিটি যদি চাই লৈ দিয়া হয়। আৰু আমাৰ দামখিনি ৰিটেইলত যিখিনি যায় হ'লচেলতো সেইটো দামতে যোৱা যায়, আৰু কোৱাণ্টিটি বেছি কৰি ল'লে আৰু অলপ লছ কৰি দিয়া হয়। ধন্যবাদ। মই এতিয়া বৰ্তমান একফালৰ পৰা আগবাঢ়োঁ, কি কালেকশ্যন আৰু কি ৰাখিছে দেখুৱাবৰ বাবে। থেংক ইউ। তেওঁলোকে প্ৰাইচ লগাই থৈছে, পাৰ পিচ 20 ৰুপিজ। দেখা পাইছেনে? পাৰ পিচ 20 ৰুপিজ। ঠিক তাৰ কাষতে আৰু এটা আছে, ইয়াতে কৈ আছে, কৈ ফিচ আছে, ইয়াতে চুবাংগীও আছে। ইয়াতে পাৰ পিচ 30 ৰুপিজ বুলি তেওঁলোকে লগাই ৰাখিছে। এইখিনি চব হ'লচেল প্ৰাইচ, হ'লচেল প্ৰাইচত আমাৰ দিয়া হয় ৰিটেইল ল'লেও। মানে ৰিটেইল ল'লেও কোনোবাই হ'লচেলতে দিব, দিয়া হয় আমাৰ ইয়াত। ঠিক তাৰ তলতে আছে পেৰট ফিচ দেখা পাইছেনে? 3 to 4 ইঞ্চি পেৰট আছে ইয়াতে। পেৰটৰ দাম 500 ন? ইয়াত যিমান দাম লিখা আছে কষ্ট লিখা হয়। তেওঁলোকে কৈছে তেওঁলোকৰ এইখিনি ফিক্স ৰেট, মানে ৰিজনেবল প্ৰাইজত ৰাখিছে। ইয়াতে বহুতখিনি চিকলিট ভেৰাইটি আছে, বানানা চিকলিট আছে, বহুতখিনি চিকলিট আছে, চাওক। তাৰ তলতে আৰু অথনি যোনটো আমি গ'ল্ড ফিছৰ ছেকশ্যন দেখিছিলোঁ, তাতকৈ অলপ ডাঙৰ চাইজৰ গ'ল্ড ফিছ আছে। এইখিনি 30 ৰুপিজকৈ পাৰ পিচ ৰখা হৈছে। আপোনালোকৰ ডাজন বা বেছিকৈ ল'লে ইয়াতকৈ চাগে ৰেট কম হৈ যাব। হয়, বেছিকৈ ল'লে ইয়াতকৈ ৰেট কম কৰিব তেওঁলোকে, মানে এইটো এটা ৰিটেইল শ্বপৰ হয়। বিশেষকৈ মানে হ'লচেলতো ডিল কৰে, আৰু ৰিটেইলো যদি কোনোবাই ল'ব বিচাৰে তেজপুৰৰ বা ওচৰৰ পাজৰ অঞ্চলত দিব পাৰে, আৰু হোম ডেলিভাৰী পচিবিলিটি আছে। হয়, মই ঠিক অল আছামতে হোম ডেলিভাৰী পচিবল আছে বুলি কৈছে তেওঁলোকে। এইটো এটা দেখা পাইছে, আৰু এটা গ'ল্ড ফিছৰে বহুতকেইটা ছেকশ্যন আছে তেওঁলোকৰ ওচৰত। ঠিক তাৰ ওপৰতে দেখাইছোঁ এইখিনি ফুড আইটেম ন, কি আছে কৈ দিব। কেট ফুড আছে, উইস্কাৰ আছে, পেডিগ্ৰী আছে, ডুলছৰ আছে, নিউট্ৰি প্ৰ' আছে, জুনিয়ৰ এডাল্ট গোটেইকেইটা উপলব্ধ আছে, পাপি জুনিয়ৰ ডুলছৰ। মই ওপৰে আপোনালোকক দেখাইছোঁ যিখিনি ড্ৰাই আইটেমখিনি আছে, আৰু ইফালে আপোনাৰ ড্ৰাই ফিল্টাৰ হিটাৰ এইখিনি আইটেম আছে ন। টপ ফিল্টাৰ আছে, টপ ফিল্টাৰ আমাৰ বহুতকেইটা কোৱালিটিৰ আছে। ৱাৰ্ডৰ আছে, 12 ৱাৰ্ড আছে, 600T আছে, 30 ৱাৰ্ডৰ আছে। এইফালে এইখিনি ডেকৰেটিভ আইটেম আৰু ফিছ ফুড আছে, টাইও আছে, অপ্টিমাম আছে, আৰু ফিছ ফুডৰ কালেকশ্যন। আৰু এইফালে কি আছে আপোনালোকৰ? চাবোন আছে, এণ্টিটিক চাবোন আছে, এণ্টিটিক চেম্পু আছে, টেট্ৰাবিটছ, বাৰ্ড প্লাছ, বাৰ্ডৰ কাৰণে বাৰ্ডৰো আছে আৰু ডগৰো আছে। হয়, ডুলছৰ আইটেম অল এভেইলেবল আছে, বোন আছে, কেলছিয়াম বোন। মই একবাৰ লুকটো আপোনালোকক দেখাইছোঁ, ফুডখিনিৰ আইটেমৰ লুকটো আপোনালোকক ওপৰে দেখাই দিছোঁ, ড্ৰাই আইটেমখিনি। এতিয়া আৰু এটা টেংক আছে, এই টেংকটোৰ ফালে আগবাঢ়িছোঁ। ইয়াতে বৰ ধুনীয়া চাইজৰ কিছুমান ৰেড কেপ আছে। সিহঁতৰ প্ৰাইচ কিমান? 200 ন পাৰ পিচকৈ ল'লে, আৰু কোনোবাই হ'লচেলত ল'লে কম কৰি দিয়া হ'ব, কাৰণ এক পিচটো হ'লচেল হয়, কোৱাণ্টিটি বেছি ল'লে। ঠিক তাৰ তলতে আমাৰ টাৰ্টেল আছে কিছুমান, মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। দেখিছেনে? বেবী টাৰ্টেল আছে, ৰেড ইয়াৰ শ্লাইডাৰ এইখিনি হয়। ইয়াৰ পাৰ পিচ 700 ন। শ্ৰিমছ আছে, শ্ৰিমছৰ বেবী শ্ৰিমছ, এইবিলাক চাব, মই জুম কৰি দেখাম আপোনালোকক। বেবী শ্ৰিমছৰো কালেকশ্যন ৰাখিছে। ঠিক তাৰ তলতে আৰু এটা গ'ল্ড ফিছৰে ষ্টক আছে। তেওঁলোকৰ গ'ল্ড ফিছ বহুতখিনি আছে ষ্টকত। আমাৰ যিটো লোকেল গ'ল্ড বুলি কয়, লোকেল গ'ল্ডৰ কেইবাখিনিও ষ্টক ৰাখিছে। তাৰ কাষতো এটা গ'ল্ড ফিছৰ আনাডাৰ টেংক ছেকশ্যন। ঠিক তাৰ ওপৰতে অস্কাৰ আছে ন। এইখিনি ফায়াৰ অস্কাৰ, কপাৰ অস্কাৰ, কপাৰ অস্কাৰ এইখিনি, আৰু গোৰামী এটা আছে,
গোৰামি আছে অস্কাৰৰ কিমান ৰাখিছে আপোনাৰ অস্কাৰ আছে 150 কৰি অস্কাৰ 150 কে ৰাখিছে গোৰামি 30 কৰি এইখিনি নতুনকৈ আহি পাইছে এক্টিভেশ্যন প্ৰচেছত আছে সেইকাৰণে কালাৰটো অকণমান ডিছপ্লেচ হৈছে তাৰ ওপৰতো আনাদাৰ এইটো ছেকশ্যন মই পূৰা একবাৰ দেখাই দিছোঁ আপোনালোকক গোটেই ছেকশ্যনটো কমপ্লিট আঁতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ মেক্সিমাম গ'ল্ড ফিছৰ ভেৰাইটিয়ে ৰাখিছে ঠিক তাৰ কাষতে এটা মলি টেংক আছে ইয়াতে বিভিন্ন টাইপৰ মলি ফিছ ৰাখিছে আৰু এঞ্জেলো আছে মলিবিলাক কিমানকৈ ৰাখিছে আপোনালোকে 15 ৰুপিজ পাৰ পিচ 15 ৰুপিজকৈ ৰাখিছে এইখিনি ষ্টক নেক্সট ষ্টক আহিলে হয়তো ৰেটবিলাক বেলেগ বেলেগ হ'ব তেওঁলোকৰ বৰ্তমান এতিয়া যিখিনি ষ্টক আছে ইয়াত লিখি থৈছে ডেটবিলাক নতুনকৈ সোমাইছে সেইমতেহে এইখিনি দাম পিছত আকৌ দামটো চেঞ্জ হ'ব আৰু তাৰ তলতে বাবুলাই গ'ল্ড ফিছ আছে কিছুমান বাবুলাই গ'ল্ড ফিছবিলাক ৰাখিছে 200 পাৰ পিচ আৰু তেওঁলোকে হ'লচেল ডেলিভাৰী দিয়ে বহুত জেগাত কাৰোবাক যদি কোনোবা ৰিটেইল শ্বপে হ'লচেলত বহুতখিনি উঠাব চেষ্টা কৰে তেওঁলোকে দিব পাৰিব তাৰ কাষতে এইটো জেব্ৰা টেংক জেব্ৰা আৰু নিয়নৰ আপোনালোকে 40 ৰুপিজকৈ ৰাখিছে ন জেব্ৰা 15 ইয়াৰ ওপৰতে আৰু এটা আছে গাপ্পি টেংক আৰু মলি টেংক মলি 20 গাপ্পি 15 ৰুপিজকৈ ৰাখিছে আৰু কোনোবাই যদি ডাজেন বা বাল্কত লয় ইয়াতকৈ সস্তা পৰিব ঠিক তাৰ তলতে আৰু এটা আছে ৰেড কেপ ওৰাণ্ডা এইখিনি এইবিলাকৰ কিমান ৰাখিছে 200 ন 200 পাৰ পিচ মই একবাৰ গোটেই ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দাদাও ওলাব সন্মুখতে আচলতে হিমাংশুদা ভাইটি হয় তেওঁ হিমাংশুদা বৰ্তমান নাই তেওঁ কিবা এটা কামত ওলাই গৈছে এতিয়া আমি আৰু এটা ছেকশ্যন আছে সেইফালে আগবাঢ়ি যাওঁ ছেকশ্যনটোলৈ সোমাই আহিছোঁ ইয়াতে বহুতখিনি বস্তু ৰাখিছে ডগ ৰিলেটেড বা ফিছ টেংক কিছুমান ৰাখিছে ৰেডিমেড ইয়াত কি আছে মই প্ৰিয়ানুজ যাকে আগবঢ়াই দিছোঁ তেওঁ ক'ব আমাক ইয়াত আমাৰ ৱাও যিটো ৰেডিমেড টেংক আছে হয় আহিছে দুটা কোৱালিটিত আহে মই দেখাই দিছোঁ ওচৰলৈ গৈ দুটা কোৱালিটিত এইটো স্মল হয় আপোনাৰ ৰেডিমেড টেংক আছে ল'ব পাৰিব স্মল এটা আহে বিগ এটা আহে বহুত ভেৰাইটি কালাৰত আছে বহুতকেইটা কালাৰত আছে ইয়াত গোটেই ডগ চাইকেল কেট চাইকেল টাইও অফ্টিপাম গোটেইখিনি আছে আমাৰ এণ্টিটিক টাৰ্টেল ফুড আৰু এতিয়া আমাৰ ষ্টক গৈছে বহুতখিনি ওলাই পিনে বাহিৰত আৰু ডুলছৰ যিমান লাগে আপোনাৰ 10-20 গোটেইখিনি কোৱালিটিত আছে ডগছ আইটেমে হওক বা ফিচ আইটেম হওক গোটেইখিনি এভেইলেবল আছে আমাৰ বেল্ট কলাৰ বেল্ট বডি বেল্ট আপোনালোকে বাল্কও চাগে বহুত জেগাত দিছে বহুত জেগাত দিয়া হৈছে হয় আমাৰ গোটেইখিনি জেগাত দিয়া হয় মই টেংকবিলাক দেখাই দিছোঁ একবাৰ ওচৰৰ পৰা দুটা চাইজত আছে তেওঁলোকৰ ওচৰত বৰ্তমান এভেইলেবল দেখা পাইছে ডুলছৰ 20 কেজি এণ্ড 10 কেজি বেগ আছে কাৰোবাক যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব কেট বা ডগ ফিড বহুতখিনি ৰাখিছে এভেইলেবল আছে আৰু তাৰ লগত জড়িত এচেচাৰিসমূহো আছে মই পূৰা একবাৰ সম্পূৰ্ণ ভিউটো দেখাই দিছোঁ দুটা ছেকশ্যনত আছে এইটো সোমাই কাউণ্টাৰ ছেকশ্যন মই একবাৰ কমপ্লিট দেখাই দিবলৈ ওলাইছোঁ আৰু বাহিৰত আপোনালোকে দেখা পাইছিলে বাজিছবিলাক আছে আৰু প্লেণ্ট আছে কিছুমান বেল্ট ৰাখিছে কেছ আছে এইফালে আৰু কাৰোবাক যদি আপোনালোকে ফিচাৰী বা কোনোবাই এনেকুৱা ধৰণৰ পুখুৰী চুখুৰী খান্দি কিবা মাছ পুহি আছে তেনেকুৱা মাছক খোৱা খানাও লাগে সেইবিলাকৰো আছে বেটা ফিছ কিছুমানো ৰাখিছে কালেকশ্যনত মই আপোনালোকক ঘূৰাই লৈ দেখাবলৈ ওলাইছোঁ এটা ওপৰত বহুতখিনি আছে OHM এইকেইটা ইয়াৰ ৰেটসমূহ কেনেকুৱা এইটো বাউল আৰু বেটা মিলাই 400 বাউল আৰু বেটা মিলাই 400 ইয়াতে বহুতখিনি কালেকশ্যন আছে বেটাৰ কালেকশ্যন বহুত আছে মই একবাৰ দেখাই দিছোঁ আপোনালোকক বাউল প্লাছ বেটা কোনোবাই ডাইৰেক্ট লৈ যাব পাৰে এইটো এটা ফাইটাৰ গোটেইখিনি OHM হয় চাওক আজি আমি ডি ষ্টকত থকা বৰ্তমান যিখিনি ৰিটেইল কালেকশ্যন আছে এইখিনি আপোনালোকক দেখালোঁ এই ষ্ট'ৰখন আছে আপোনালোকে যদি কুমাৰ গাঁৱলৈ সোমাই আহে আপোনালোকে ত্ৰিবেণী ফালৰ পৰা সোমাই আহিলে লেফ্ট ছাইডে লৈ ঠিক নামঘৰটো পোৱাৰ আগে আগে আপোনালোকে দেখা পাব ডি ষ্টক চলিউশ্যন বুলি লিখা আছে আৰু আজি ইমানখিনি সময় দিয়াৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ আপোনালোকলৈ আৰু নতুনকৈ ৰিটেইল ছেকশ্যনটো নতুনকৈ ষ্টাৰ্ট আপ কৰিছে আগৰ পৰাই আছে তেওঁলোকৰ নতুনকৈ ষ্টাৰ্ট আপ কৰিছে মই একবাৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ মাইকটো আপোনাকো বহুত বহুত ধন্যবাদ জনালোঁ আজি অহাৰ বাবে আমাৰ দোকান ষ্টকছলৈ
আৰু আপোনালোকে ভিডিঅ'টোৰ পৰা আহিলে বহুতখিনি আমি ৰেহাই কৰি দিয়া হ'ব। আমাৰ লোকেশ্যনটো হৈছে তেজপুৰ কুমাৰগাঁও ৱাৰ্ড নম্বৰ 3। আপোনালোকে যদি পৰ্বতীয়া ছাইডৰ পৰা অৰ্থাৎ মিছন চাৰিআলি ছাইডৰ পৰা বুঢ়া তেতেলী হৈ আহে, ৰেলগেট পাৰ হৈ ৰোহিণী ভৱন পোৱাৰ পিছতে আমাৰ পাব। আৰু ত্ৰিবেণী হৈ আহিলে ত্ৰিবেণীৰ পৰা ৰাইট চাইড দি সোমাই আহি পেলাই আপুনি নামঘৰ পাৰ হৈ আমাৰ ডিষ্টক্স ভেকচিন পাব। গুগলতো আছে, আমাৰ কণ্টেক্ট কৰিব পাৰে। আপোনালোকৰ অসমৰ ডগ ফুড, ডগছ, একুৰিয়াম অল আইটেম আমি কৰি দিওঁ, হোম ডেলিভাৰী হৈ যায়। আজি ভিডিঅ'টোত আপোনালোকক গোটেইখিনি বস্তু দেখুওৱা হৈছে। আৰু ইয়াত আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে মই কণ্টেক্ট ডিটেইলছটো ডেছক্ৰিপশ্যন বক্সত শ্বেয়াৰ কৰি দিম। আৰু তেওঁলোকৰ এটা ইনষ্টাগ্ৰাম পেজো আছে ডিষ্টক কোম্পানী বুলি, আপোনালোকে সেই থ্ৰু কণ্টেক্ট কৰিব পাৰিব তেওঁলোকৰ লগত। আৰু যদি মোৰ চেনেলৰ ফালৰ পৰা আহে আৰু তেওঁলোকে অলপ ডিছকাউণ্ট কৰি দিব। ধন্যবাদ। আজি যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।